হেল্ল' কি কৰিছে আপোনালোকে? এয়া চাওক মোৰ ৰুমৰ অৱস্থা কি হৈ আছে। আহিছিলোঁ শুবলৈ কিন্তু টোপনি নাহিল কাৰণ দুপৰীয়া আজি 12টামান বজাত আধা ঘণ্টা সময় শুইছিলোঁ। তাৰপাছত খোৱা লোৱা হোৱাৰ পিছত মোৰ টোপনিয়ে নাহিল। এতিয়া বাজিছে 4:30 আৰু এতিয়া মই যাওঁগৈ পাকঘৰলৈ। মানে মা আজি মোক কৈ থৈ দিছে যে কাটা নিমকি বনাব, কিয়নো আপোনালোকে হয়তো নাজানে মই টোপনিত একেবাৰে কুম্ভকৰ্ণ। টোপনি আহিলে মানে কি হয়, গধূলি হয় 5:30-6টামান বাজিয়ে যায়। সদায় তেনেকুৱা হৈ আছে। সেইকাৰণে মা আজি স্পেচিয়েলি কৈ থৈ দিছে যে আজি কাটা নিমকি বনাম, তুমি সোনকালে উঠিবা। সোনকালে উঠিবা বুলি কোৱা নাই, সেইখিনি ময়ে লগাই দিছোঁ। মা কৈছে যে কাটা নিমকি আজি বনাম। সেইকাৰণে এতিয়া যাওঁগৈ পাকঘৰলৈ। মা উঠিছে অলৰেডি। মা মতাৰ আগতে মই পাকঘৰত গৈ যোগাৰখিনি কৰি লওঁ আৰু তাৰ আগতে অকণমান এইবোৰ পৰিপাটি কৰি থৈ যাম, যাতে পিছত পাকঘৰৰ পৰা আহি ৰুমটোৰ ভিতৰত সোমালে নিজৰো ভাল লাগে, লগতে যদি আনে দেখে আনৰো ভাল লাগিব। গতিকে তেতিয়াহ'লে চাই থাকিব আৰু আজি এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আশা কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। হৈ গ'ল ৰুমটো পৰিপাটি কৰা। এনেকৈ গাৰুবোৰ জেগাত থৈ দিছোঁ। গতিকে এতিয়া গৈ লওঁ পাকঘৰলৈ। যোৱাৰ আগত ক্লিপটো লৈ লওঁ, কাৰণ এইটো নহ'লে আৰু দিগদাৰ হ'ব নিমকি বনাওঁতে। বলক গৈ থাকোঁ। লাইট অফ কৰিম, যিহেতুকে এতিয়া ইয়াত ৰুমত কোনো মানুহ নাই। গতিকে লাইটটো অফ কৰি বিজুলী বচাম। আহিলোঁ পাকঘৰলৈ। এতিয়া যোগাৰবোৰ কৰোঁ নিমকিৰ বাবে। আপোনালোকক আৰু কি ক'ম, কাটা নিমকি সকলোৱে বনাব জানে। গতিকে সেইখিনি বনাই লওঁ। তাৰপাছত যেতিয়া হ'ব তেতিয়া আপোনালোকক কিমানখিনি বনালোঁ দেখাম। বেছি নবনাওঁ, কমকৈয়ে বনাম। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো। মই আপোনালোকক পিছত লগ পাই আছোঁ। ভাজি আছোঁ কাটা নিমকিবোৰ, আৰু ভজা হ'লে ইয়াত থৈ আছোঁ। এইবোৰ আছে ভাজিব আৰু লগত মই 2 টুকুৰা খায়ো আছোঁ। ভাল হৈছে খাব। নিমখ সকলো জোখমতে হৈছে। নিমকিত নিমখটো কম হ'লে খাই ভাল নালাগে, সেইটোৱে কেতিয়াবা প্ৰব্লেম হৈ যায়। আজিটোত নিমখ একেবাৰে ঠিক জোখমতে হৈছে, সেইকাৰণে খাই ভাল লাগিছে। এতিয়া এইখিনি কৰি লওঁ। মা পকাই চাকি দিব গৈছে। মা মোক বেলি দিছে আৰু এইবিলাক মই কাটি মেলি লৈছোঁ। মোৰ কাটা নিমকিৰ চেপটো ভাল নহয়, ক'ব নোৱাৰোঁ মোৰ ভাল হৈ নাহে। ইমান ট্ৰাই কৰোঁ ভাল কৰিবৰ কাৰণে, ধুনীয়া কৰিবৰ কাৰণে নিমকিটো, কিন্তু নাই। এয়া চাওকচোন কেনেকুৱা হৈছে। এতিয়া এইখিনি ভাজি লওঁ আৰু মই মাজে মাজে খায়ো আছোঁ আৰু বনায়ো আছোঁ। এইখিনি হ'লে শেষ কাটা নিমকি বনোৱা। মা বনাইছে চাহ। এতিয়া চাহৰ সৈতে কাটা নিমকি জুতি ল'ব লাগে। গতিকে সেইখিনি খাম, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। গতিকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। গধূলিৰ চাহ খালোঁ, বাকীবোৰকো দিলোঁ, আমিও খালোঁ। এতিয়া এইবোৰ আছে ইয়াতে নিমকিবোৰ, পিছত ভৰাই থ'ম। পাকঘৰটো অকণমান পৰিপাটি কৰিলোঁ আৰু বাচনবোৰ বেচিনতে থৈ দিছোঁ, পিছত সেইবোৰ ধুম। আৰু এইটো আপোনালোকক এটা বস্তু দেখাওঁ।
এইটো হৈছে ডিছ ৱাছ গ্ল'ভছ। এইটো পিন্ধি বাচন ধুবা খুবেই সুবিধা হয় আৰু বাচন ধুলেও হাতবোৰো ঠিকে থাকে। কাৰণ মোৰ কি হয়, চাবোনটো ভিমবাৰটো লাগি কেতিয়াবা হাতৰ আঙুলিবোৰ শুকান হৈ যায়। গতিকে লৈ ল'ব পাৰে আপোনালোকৰ যাৰ তেনেকুৱা প্ৰব্লেম হয়, হাতৰ আঙুলিবোৰ একেবাৰে ছালবিলাক শুকাই যায়। এতিয়া অৱশ্যে আগতকৈ ভাল হৈছে, ঠাণ্ডা দিনত অৱশ্যে বেছিকৈ হয়। তথাপি এইখনেৰে এতিয়া বহুত সুবিধা হয় বাচন ধুবলৈ। এতিয়া মাছ আনিছে, মাছ বাচি আছে। মই মাছ বাচিব টান পাওঁ, সেইকাৰণে মায়ে বাচে। এতিয়া ৰুমত যাওঁ, 8টামান বাজিলে আকৌ পাকঘৰলৈ আহিব লাগিব, মাক হেল্প কৰিম। ৰুমত গৈ অলপ কাম আছে, গতিকে বলক ৰুমলৈ গৈ লওঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ময়ো কামখিনি কৰি লওঁ। অলপ পিছত আপোনালোকক লগ পাইছোঁ। আহিলোঁ আপোনালোকৰ ওচৰলৈ আৰু মই ভিডিঅ'টো শেষ কৰা নাই, ভিডিঅ'টো শেষো কৰিব লাগে। আৰু আজি বেছি ভিডিঅ' কৰি থাকিবৰ ইচ্ছাও যোৱা নাই, অলপ মূৰো বিষাইছে। সেয়ে ভাবিছোঁ অকণমান তেল লগাওঁ, মানে মাছাজ কৰোঁ চুলিত। আৰু মই এনেও মূৰ ধোৱাৰ আগত, মানে অহাকালি যিহেতুকে মূৰ ধুম আৰু মূৰ ধোৱাৰ আগত মই তেল লগাওঁৱেই। কেতিয়াবা হয়তো ৰাতিপুৱা লগাওঁ বা কেতিয়াবা ৰাতিয়ে লগাই থৈ দিওঁ। আৰু আজি এতিয়া লগাওঁ আৰু মই তেল লগাওঁ মামা আৰ্থৰ অনিয়ন হেয়াৰ অইল। এইটো বহুত ভাল হয়, বিশেষকৈ হেয়াৰ ফলৰ বাবে। সেয়ে এতিয়া তেলখিনি লগাই ল'ম। আৰু তেলটো লগাওঁতে আপোনালোকে সদায় গুড়িৰ পৰা লগাব আৰু কটন ইউজ কৰিব। তাৰ পাছত আপোনালোকে চুলিত লগাব। আগত ফাৰ্ষ্ট যেতিয়া মই তেল লগাইছিলোঁ, মানে কি হাতেৰে এনেকৈ অকণমান লগাই চুলিত লগাই শেষ কৰি থৈ দিছিলোঁ, চুলিতে গোটেইবিলাক তেল গুচি গৈছিলে। কিন্তু নহয়, আচলতে গুড়িত তেলটো বেছিকৈ লগাব লাগে আৰু হাতেৰে নহয়, তেলটো সদায় লগতে কটন ইউজ কৰিব লাগে। এনেদৰে মই দেখাই দিছোঁ। এনেদৰে গোটেই গুড়িতে লগাব, তাৰ পাছত চুলিত লগাই 5 মিনিট সময় মাছাজ কৰিব। এনেকুৱা কৰি চাব, হেয়াৰ ফলৰ বাবে বহুত ভাল। কিয়নো এনেকুৱা কৰিলে আমাৰ চুলিৰ গুড়িটো ষ্ট্ৰং হয় আৰু ষ্ট্ৰং হোৱাৰ ফলত হেয়াৰ ফল কমকৈ হয়। আগত মই এনেকুৱা কৰা নাছিলোঁ, এতিয়া কৰাৰ পিছৰ পৰা বহুত ভাল ৰিজাল্ট পাইছোঁ। কিয়নো আজিকালি এটা ডাঙৰ সমস্যা হৈছে হেয়াৰ ফলটো, পুৰুষ মহিলা উভয়ৰে। গতিকে আপোনালোকে এনেকৈ কৰি চাব পাৰে। আৰু আজি বহুত গৰমো পৰিছে, এইকেইদিন বৰষুণ দিয়াৰ বাবে গৰমটো অনুভৱ হোৱা নাছিলে। আজি হঠাৎ ৰ'দ দিয়াৰ বাবে গৰম লাগি গৈছে। এতিয়া ময়ো ফ্ৰেছ হৈ আজৰি হৈ আহিছোঁ। মই চুলিত লগাব আছে, যিহেতুকে আপোনালোকক মই জাষ্ট দেখাই দিছোঁ গুড়িত কেনেদৰে লগাই। ময়ো অলপ মাছাজ কৰি লওঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকে। তেনেহ'লে আজিলৈ এৰিছোঁ, অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। আৰু আপোনালোকক অশেষ ধন্যবাদ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে।